তলাটো ছিঙিলে নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ' লৈ। আৰু আজি মানে ৰাতিপুৱাৰ পৰা তামাম বৰষুণ দি আছে আৰু এতিয়া বৰ্তমান জেঠ মাহ চলি আছে আৰু এতিয়া বৰ্তমান আম পকাৰ সময়। মই আৰু এইফালে মোৰ লগত আছে সৰু আৰু সেইফালে আছে মৃণাল আৰু ওপৰ দুটা আছে, এটা হ'ল ইনামুল আৰু কুমাৰ। আমি গোটেইকেইটাই লগ লাগি মানে কি আজি আম পাৰিব আহিছো। বেলেগৰ আম এডাল তাৰমানে পুৰা পকি আছে, এই বহুত ডাঙৰ আম, তাতে দুটামান উঠি আছে, উঠি আম পাৰি আছে। আমি ইয়াৰ পৰা আম পাৰি লৈ যাম, লৈ যাই উঠি আমি কাটি আম খাম। তো ভাবিছো ভিডিঅ' এটা কৰি আপোনালোকক অলপ দেখুৱাই দিওঁ। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। বহুত মানে কষ্ট কৰি ভিডিঅ' বনাবলৈ আহিছো। ভিডিঅ' বনাওঁ মানে কি বৰষুণত অৱস্থা আপোনালোকক দেখুৱাই আছো, কেনেকুৱা অৱস্থা কি গোটেই কথাখিনি। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। ঐ নেমল, এই আম পাইছা নাই? আম পাৰিব পাৰা নাই। বন্ধুসকল, বৰ্তমান আমাৰ আম পাৰা আধা আধি আম পাৰিলো আৰু পকা পকা আম। আৰু আমি মানে কি আমকেইটা পানী তলত লুকাই লুকাই থৈ দিছো। এই আমাৰ এটা মানে ওচৰৰ মানুহ দুনুই আহি পেলাই কি এই আম এটা দি বুলি সোধে, সেইকাৰণে ই বুদ্ধি দিছে এইটো। পানীৰ তলত মানে কি পকা মানে পানীৰ তলত মানে কি পৰি থাকে, সেইকাৰণে আমি আমকেইটা পানীৰ তলত লুকাই থৈছো। একদম পুৰা পকা আম এইকেইটা, মজা মজা আম। এতিয়া পানীৰ তলত লুকাই লুকাই থৈ দিছো। আৰু ই ইয়াৰ কাম কৰি আছে। এইটো ভাল আমে খালা ই, এই ভাল আম এটাই খালা। দে দে ই বাৰু এটা খাও। ছাগলীক তো বেকাৰী আনিলে আম পকাটো নালাগিয়া এইটো। আৰু বন্ধুসকল, এইখন হ'ল হাক্তা, এইখন হ'ল হাক্তা। আৰু এইখনৰ দ্বাৰা তাৰমানে কি আম আমি পাইছো আৰু এইয়া এইখন গাঁৱৰ মানুহে চিনি পাৱে আৰু এইখন হ'ল হাক্তা। এই নামল ভালকে এই ই এটা নামিল আৰু এটা সৰু ছোৱালী কেইটা উঠি দিছে গাছত, ডাঙৰ কেইটা ৰখি আছে তলত। আমি আগতে এইগিলা দিন পাৰ কৰছো নেকি? আমি আগতে ট্ৰেইনিং পাৰ কৰছো। আৰুতো নাই ইয়াতে, সেইফালে লুকাই থোৱা কেইটা আন। এই ৰ সেইকেইটা বিচাৰিব লাগব। বন্ধুসকল, আমাৰ বৰ্তমান আম পাৰা হৈ গেল। মানে আৰু যিকেইটা পকা আছিল গাছত উঠি পেলাই কি হাক্তাই দি জোকাৰি জোকাৰি পাৰিলো। তো এইগিলা মাল চাও ইনামল দেখাই দি, এয়া চাব এই মাল পকা, এইগিলা পকা পকা আম। তো আমি পাৰিলো আৰু গাছত নাই, আপোনালোকক দেখা। তাৰপিছত ইয়াৰ পাছত আমি আমকেইটা লৈ যাম, যাই পেলাই কি আমকেইটা আমি কাটি খাম। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক, মজা ভিডিঅ' হ'বলৈ গৈ আছে। বন্ধুসকল, এই চাও অৱস্থা, বোকা তলত গোটাই বোকা। আম গাছৰ তলতে গিলা গোটাই বোকা পানী। এডাল মস্ত ডাঙৰ আম গাছ এডাল। এডাল উঠি পেলাই কি সি আৰু ভাগত নাপয় টাৰ্গেট। এইকেইটা এতিয়া নিয়াৰ ব্যৱস্থা কৰিব লাগিছিল নহয়। ছাগলী খুৱাবা, মানুহে খাব পোৱা। তই হাক্তা দি থৈ যা,
যদি আম খাব খুজিছে 7টা দি থৈ কিটা কেঁচাই আম ৰাতি সাজ সেইকেইটা দি মিলাম বাৰু চেণ্ডেলযোৰ বিচাৰি ল ৰ এক পাঁচ পালো চেণ্ডেল এই 2 পাত মোৰ চেণ্ডেল বাৰু পালো বন্ধুসকল আমাৰ আম নিয়াৰ কাৰণে মোনা চোনা আমি লৈ অহা নাছিলো তো এতিয়া আমি মোনা এটাৰ ব্যৱস্থা কৰিম আমাৰ ইনামুলে মোনা এখন বনাব তো কেনেকে বনাই আপোনালোকে চাই থাকক ইনামুল কেনেকে বনাবি মোনা খালি মই মুঠৰ পৰা চাই থাকিব লাগে নেকি তো এইখানৰ কিবা বোলা মোনা বনাব ই হাততকে বেছিকে যাব আকৌ ঠাণ্ডা চানা পৰিবি নে নাপৰ গাত পৰিবই ভাই নহয় চলি এটা পাচ্ছি ভাই আগতে কৰি পাইছা নেকি তই এইগিলা কাম ভাই ওলাই নপৰিবা আৰু এ অৱস্থাটো মই সিমান ভাল দেখা নাই দে আৰু বাৰু যি হয় বন্ধুসকল চেণ্ডেল হে বন্ধুসকল আমি আম যিমান পকা আছিল গাছডালত চব হাক্তা দি জোকাৰি পাৰলো পাৰি বৰ্তমান আমি এতিয়া লৈ আহি আছো লৈ ফালে কি ইনামুল হাতত যাম ইনামুল তোৰ ঘৰত খাব পৰা যাব এই হাতৰ ঘৰত যাম এই হাতৰ ঘৰত আমি আম খাম মানে কি নিমখ জলকীয়া সানি লৈ তো চাই থাকক আপোনালোকে ভিডিঅ'টো তো লগ পাই আছো আপোনালোকক গৈ ইনামুলহঁতৰ ঘৰত কি হ'লে ইনামুল মাল থকা নাই হা বঢ়িয়া না পকাই আছে নেকি একদিন 200টা মান ঠাণ্ডা তাৰপিছত বাদ দিলা খাই ভাল লাগব হা ফৰহত চালো নাপেত বিয়া কত আমগিটাৰ ওপৰত এইটো কুলুফ পাতা নহয় মানুহ পাতা আম হ'ব এই চালা পকাই ওলাল পানীত বহুত ওজন নকৰে নহয় ফাঁকি থাকে বঢ়িয়া উমৰ এই ফৰহত বেয়া নহয় আৰু পালো নেকি আমি চেনি পইচা নহয় যে সময় খাব লাগব বাকালেদি খাব লাগব তো চিঙিল আম দিম নেকি এই এছফলাটো চিঙিলে নাটকলা মই সদায় চলা এটা চিঙি গেলা বালতি এছফলাটো চিঙিল বেয়া লাগিছিল কি কৰিলে আৰু বঢ়িয়া কাহিনী চিলেবি চিলে ললিয়ে ভাল হ'ব চিলে লবি যা হয়তো চিলাব লাগিব নহয়তো চিলাব লাগিব এ সৰু এইটো ক'ত দিবি জানা গাড়ীখন দিবি গাড়ী মুচা গাড়ীখন ঠাণ্ডা দৰবি এনে পেল নেদি গাড়ী মোচা কাটিবি যা বেছি পেলে নেদবি তে চাও নাই দে কিবা এটা ভাল লগা হৈছে পঁচিছে মই পিন্ধি আছো না নাই এতিয়া পিন্ধি এই খা লাষ্ট কিয় কৰা লাষ্টীয়া কৈছে এই ছটা লৈছে এনেকে হাতে আছা থৈ দিছো কোনে চালা বালিলা দিবি হাত কাটিমে এতিয়া আম চিজনটো খাব পাৰিবি আছো এতিয়া নহয় মই পিছা
তাতে ইনামল তাতো আৰু নাই কেঁচা এইকেইটা ইয়াতে আৰু নাই বন্ধুসকল আমি বদলি বদলি নিব পাৰিম বন্ধুসকল আমাৰ আম চালো হৈ গ'ল বৰ্তমান ইনামলে আম কুটি আছে ইনামল কেনে লাগব এনে খাই ইনামল মজা এইলে খাই নাছিবি আকৌ তো আমৰ কোৱালিটি চাওক পোকা চোকা নাই আমাৰ আম ভাল হয়নে ইনামল এই পোকা চোকা গিলা লুকি লুকি থৈ পোকা লগা তই আম কেঁচৰ কছা আম কেঁচৰ কছা এ নাখাবিচোন নাখাবি ফালি কিয় কৰি থাকা সেইকাৰণে মই ইয়াক অ কি পুছি পৰা খানি তুলি থৌ এই নামল হলে নেকি আম কুটা ৰ ভাই আছে না কাটিলে পাৰি হে নাজিকে বাবা দিছে নি তো এতিয়া কৈ লাভ নাই তা আম খাই যাম ঐ মুজাই নাযায় এই ই অলপ নাপ ইয়াত নেটবি কিন্তু এতিয়া আমাৰ কষ্টৰ ফল আছে তই অলপ নাপা কষ্টৰ ফল আছে আমাৰ তাতে অ তই ই এনে নাপয়ে পাছ এই নিমখ জ্বালা কৰ পাইছো ঐ আমাক ঘুমি থকা জায়গা পাই এই তই নাপা তই চাই লেখচোন কি নাপা তই নাপায় তই পাত চাইড কৰ তই যা বাছ আৰু এই ইনামৰ সৰুকেইটাক অলপ অলপ দি চাইড কৰি দিছো সৰু চলিকেইটা খেদাই দি অলপ অলপ দি অলপমান এইটো কালি এই হাউচানা নিচিনা কি এইটো কি বস্তু ইনামল এইটো কি বুলি জনা যায় নিজে এইটো মালটো কাৰণে খাতৰা নেকি মালটো কথা নাযায় ভাই কেন বুটিৰ লগত কালি কোনে কোনে খাইছিল যে ৰাতি সুমনা মৰা মই উঠি উঠি আনি পেলাই দি আছে ইনামল কিমান বাকী খাব পৰা হৈ গৈছে খুদি আছ আজি এই দোকানতে মাৰি দিয়ে ৰবা নৰা হৈছো ইনামল এক পিচ এই নিমখটো চাই ধৰছো এনেকে হেৰি নকৰিবিছো এ সৰু এটা পৰীক্ষা চাপ জিবাৰা এনেকে হা হে অলপ এনেকে থাক এ বৰ পৰীক্ষাটো আছে হ'ব দে এই পাতলি এতিয়া হ'ল আৰু এ পাত দি জ্বালা হৈছি বাছ হৈ গৈছে তোৰ নালিবি তো এটা হাত চাত ধৰা নাই আৰু কি আলে মই হাত ধুইছো এয়া এই নাছিল ইয়াতে আকৌ চবে এইলা জিতে ক'ত কি লাৰি আহা দিহা নাই ক'ত হৈছে এমান কিয় তই ইমান কিয় খাব নাপাৱ চালা এ ভাই এ তই তোৰ খৰ হৈ আছে তই এইগিলা নালিবি ক'ত হৈছে ঘৰখন খুলি নাছিল চাও ইয়াৰ খৰ হৈছে এই এই এটা এটা গুটি দিলি কোন আছে দেখো কমি যাব তেতিয়া তোত দাড়ি ঘুটছি বন্ধুসকল আম চাল কুটা চব হৈ গ'ল পাতত বঢ়িয়াকৈ ভাগে ভাগে দিছে এতিয়া ভাগে লৈছো চব সমান সমান ভাগ হৈছে এ মাবা নাই কাম দে আমটা লতা খাব নহয় আৰু কেন হ'ব পকা আম, নিমখ জ্বালা সানি লৈছো যদি মজা লাগছে বন্ধুসকল এ কি হকে আছে একলা ই এটা কি কৰিব লাগি আছে এটা কি হৈছে দোষ কি হৈছে খানা মাৰি মাৰা লাগছি গোটাই খালবে এই ফেৰা ফেনি কিয় মাৰছা হয় গলা এক খালব লাগি আছে ইয়াৰ কোনবা আহিব বন্ধুসকল আমি চব ভাগে মোক নালাগে এতিয়া। গোটেইখিনি ললো মোৰ কেনে লাগছে তো এতিয়া আমি আম খাম যদি আপোনালোকে এই ভিডিঅ'টো চালে বা ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই আকৌ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ' লৈ থেংক ইউ